নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলত স্বাগতম জনাইছোঁ। মহিলাসকলে মাহিলী 8,500 টকাকৈ পাব জব কাৰ্ডৰ সহায়ত। জব কাৰ্ডৰ কাম চোৱা চিতাৰ বাবে কিদৰে আবেদন কৰিব সবিশেষ মই জনাই দিম। এই ফৰ্মখন ক'ত জমা দিব লাগিব, লগতে কি লাগিব, কেনেকৈ ফৰ্ম ফিল আপ কৰিব সবিশেষ জনাই দিম। ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইটো লিংকত ক্লিক কৰি আপুনি ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব, লগতে প্ৰিণ্ট আউট কৰি ল'ব। লগতে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শেষলৈকে। আবেদন পত্ৰ মহাত্মা গান্ধী এনৰেগা আঁচনি গ্ৰাম্যসখী ওমেন মেটৰ তালিকা অন্তৰ্ভুক্ত কৰিবৰ বাবে আবেদনকাৰীৰ নাম মহিলাগৰাকীৰ নামটো লিখি দিব। পিতৃ অথবা স্বামীৰ নাম লিখি দিব। বয়স ডেট অফ বাৰ্থটো লিখি দিব। লগতে কিমান বয়স হৈছে সেইটো লিখি দিব। ঠিকনা গাঁও, ডাকঘৰ, থানা, জিলা, লগতে পিন নম্বৰটো লিখি দিব। 5 নম্বৰত আছে শাৰীৰিকভাৱে অক্ষম হয় যদি আপুনি হয় চিন দি দিব, ৰাইট চিন, নহয় যদি নহয় ৰাইট চিন দি দিব। 6 নম্বৰত আছে জব কাৰ্ড নং, আপোনাৰ জব কাৰ্ডখনৰ নংটো দি দিব। 7 নম্বৰত বৰ্গ শ্ৰেণী, আপুনি SC, ST, OBC, MOBC, অন্যান্য পিছপৰা আদাৰ্ছ, অৰ্থাৎ জেনেৰেল হ'লে আদাৰ্ছত দি দিব। 8 নম্বৰত আছে MG এনৰেগাৰ জব কাৰ্ডৰ দিনত বিগত আৰু চলিত বৰ্ষত কাম সম্পূৰ্ণ কৰা দিনৰ সংখ্যা। আপুনি 19-20ত কিমান দিন কাম কৰিছে সেইটো লিখি দিব। লগতে 20-21ত কিমান দিন কাম কৰিছে সেইটো লিখি দিব। 9 নম্বৰত অৰ্হতা, অৰ্থাৎ আপুনি কিমান শিক্ষাগত সেইটো লিখি দিব। 7ম শ্ৰেণীৰ পৰা ইয়াত আবেদন কৰিব পাৰিব। 8ম, 9ম, 10ম যি পাছ কৰিছে আপুনি সেইটো শ্ৰেণীটো লিখি দিব, পাছ কৰা শ্ৰেণীটো। 10 নম্বৰত তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্প হয় নহয় বাছি ল'ব। ক'ত দিয়া আছে দীনদয়াল অন্ত্যোদয় আঁচনি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্য হয় নেকি? হয় যদি হয় দিব, নহয় যদি নহয় দিব। ক'ত দিয়া আছে সামূহিক সমল ব্যক্তি হয় নহয়, হয় যদি হয় দিব, নহয় যদি নহয় দিব। গ নম্বৰত দিয়া আছে এটা বা তাতকৈ কম কোঠা, কেঁচা ছাদ থকা ঘৰৰ পৰিয়ালৰ সদস্য বা PMAY-G হিতাধিকাৰী হয় নেকি? অৰ্থাৎ চৰকাৰী ঘৰ পাব লগা ব্যক্তি হয় নেকি? হয় যদি হয় দিব, নহয় যদি নহয় দিব। খ নম্বৰত আছে 16 পৰা 59 বছৰ বয়সৰ ভিতৰত আন কোনো প্ৰাপ্তবয়স্ক পুৰুষ মহিলা সদস্য নথকা পৰিয়ালৰ হয় নেকি? হয় যদি হয় দিব, নহয় যদি নহয় দিব। উঙত দিয়া আছে 16 পৰা 59 বছৰ বয়সৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য নথকা মহিলা মুৰব্বী পৰিয়ালৰ হয় নেকি? হয় যদি হয় দিব, নহয় যদি নহয় দিব। প্ৰথম চত দিয়া আছে আন কোনো শাৰীৰিকভাৱে সক্ষম প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়ালৰ সদস্য হয় নেকি? আপোনাৰ ঘৰত যদি শাৰীৰিকভাৱে সক্ষম ব্যক্তি আছে তেতিয়াহ'লে নহয় দিব, আৰু যদি নাই তেতিয়াহ'লে হয় দিব। আপুনি যদি SC ST পৰিয়ালৰ সদস্য হয় তেতিয়াহ'লে হয় দিব, যদি নহয় নহয় দিব। 25 বছৰৰ বয়সতকৈ অধিক বয়সৰ আন কোনো শিক্ষিত ব্যক্তি নথকা পৰিয়ালৰ সদস্য হয় যদি, অৰ্থাৎ 25 বছৰৰ ওপৰত যদি আপোনাৰ ঘৰত অশিক্ষিত ব্যক্তি আছে তেতিয়াহ'লে হয় দিব, আৰু যদি নাই তেতিয়াহ'লে নহয় দিব। বজত আছে কোনোবা ভূমিহীন পৰিয়ালৰ সদস্য নেকি যাৰ আয়ৰ মুখ্য অংশ শাৰীৰিক শ্ৰমদানেৰে আহৰণ কৰে? আপুনি ভূমিহীন ব্যক্তি নেকি? আপুনি শাৰীৰিকভাৱে দিন হাজিৰা কৰি খোৱা মানুহ নেকি? তেতিয়াহ'লে হয় দিব, যদি নহয় নহয় দিব। ইয়াত এটা ঘোষণা দিয়া আছে, আপুনি ভালদৰে পঢ়ি ল'ব। ঘোষণাটো হ'ল ওপৰত উল্লেখ কৰা তথ্যসমূহ শুদ্ধ বুলি স্বাক্ষৰ কৰিছ। যিকোনো উল্লেখিত তথ্য ভুল প্ৰমাণিত হ'লে মোৰ আবেদনখন তাৎক্ষণিকভাৱে নাকচ হ'ব। আপুনি ওপৰত উল্লেখ কৰা তথ্যসমূহ যদি ভুল হয় তেতিয়াহ'লে আপোনাৰ আবেদন পত্ৰখন নাকচ হ'ব, অৰ্থাৎ ৰিজেক্ট হৈ যাব। তাৰিখত আপুনি জমা দিয়া তাৰিখটো লিখিব। আবেদনকাৰী স্বাক্ষৰ, অৰ্থাৎ আবেদনকাৰী মহিলাগৰাকীৰ স্বাক্ষৰ কৰিব, অৰ্থাৎ চহী কৰি দিব। আপোনাৰ ভোটাৰ ID, পান কাৰ্ড, লগতে কাষ্ট চাৰ্টিফিকেট, লগতে আপোনাৰ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেটখন লৈ আপোনাৰ ডিষ্ট্ৰিক্টৰ ব্লকত জমা দিলে হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।